সান্ধ্য আইন শিথিল হোৱাৰ লগে লগে হাতীধৰা বজাৰত চোৰৰ উপদ্ৰৱ। সোমবাৰে নিশা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তথা থানাৰখনৰ পৰা মাত্ৰ ১.৫ কিলোমিটাৰ নিলগত অৱস্থিত হাতীধৰা বজাৰত একে নিশাই ৪খনকৈ দোকানত চুৰিকাণ্ড সংঘটিত হয়। বজাৰখনৰ ব্যৱসায়ী ছাইদুল ইছলাম ৰাকেশৰ চাকিল ক্লথ ষ্ট'ৰ, ছাব্বিৰ হুছেইন পাধানীৰ পাধানী ড্ৰাগ এণ্ড ডিষ্ট্ৰিবিউটৰ, ইন্নুছ আলীৰ মাজিমা মেডিকেল হল আৰু দীপক ৰায় ষ্টেচনাৰী দোকানৰ পৰা টিনপাত কাটি ভিতৰত সোমাই নগদ ধনৰ লগতে বহুতো সামগ্ৰী লুটি লৈ যায়। পুৱা দোকানৰ স্বত্বাধিকাৰীয়ে দোকান খুলি দোকানৰ সামগ্ৰী লুটপাট হোৱা দেখা পাই ঘটনা সন্দৰ্ভত তামাৰহাট থানাত এজাহাৰ দাখিল কৰে। ঘটনাৰ খবৰ পাই তামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত অব্যাহত ৰাখিছে। হয়, বৰ দুৰ্ভাগ্যজনক কথা। আজি আমাৰ হাতীধৰা বজাৰত মোটামুটি 4খন দোকানত ওপৰৰ ফালেদি টিন কাটি আৰু আপোনাৰ এচি বৰ্ড ভাঙি বহুত লোকাধিক টকা আৰু দোকানৰ যিখিনি সামগ্ৰী চুৰি লুটপাট কৰি লৈ গৈছে। বৰ দুৰ্ভাগ্যজনক কথা এইটো। আজি ৰাতিপুৱা মই মোটামুটি 8টামান বজাত আহি দোকান খুলিলোঁ। তো মোৰ দোকান খোলাৰ আগত মই যেতিয়া প্ৰথমত বজাৰত আহিলোঁ, মোৰ দোকানৰ কাষৰতে মহিদুল ইছলামৰ কাপোৰৰ দোকান হয়, ক্লথ ষ্ট'ৰ। সেই তাৰ সৰু ভাইটি আহি দোকানটো খুলিছে। দোকান খুলি চাই আছে, তাৰ দোকানৰ ওপৰত যি টিনপাত কাটি আৰু চিলিং আছিল এচি বৰ্ডৰ, সেইটো ভাঙি ভিতৰত সোমাই কেছৰ টকা আৰু কাপোৰ চাপোৰ কিবা কিবি লৈ গৈছে। তো সেইটো চাই ময়ো তাৰপিছত সেইটো চালোঁ। চোৱাৰ পিছত মোৰ দোকানটো খুলিলোঁ। খোলাৰ পিছত চালোঁ মোৰ দোকানত বস্তু বাহিনীবিলাক মেডিচিনবিলাক ওলট পালট হৈ আছে। মোৰ মেডিচিন হ'লচেলৰ দোকান হয়, তো চব ওলট পালট হৈ আছে। মই চালোঁ মোৰ দোকানৰ ওপৰত টিনপাত কাটি এচি বৰ্ড ভাঙি মোৰ দোকানত সোমাইছে। কেছত থকা টকা পইচা মোটামুটি ৩৫,০০০ মান টকা আছিল, সেইটো লৈছে আৰু মেডিচিন কিবা লৈছে, এতিয়া মই গম পোৱা নাই। তো আজি এইটো ঘটনাটো ঘটি গ'ল, বৰ দুখৰ কথা। এতিয়ালৈকে জনালৈকে 4টা দোকান আমাৰ একে লাইনতে 4টা দোকান হয়। মোৰ এটা মহিদুল ইছলামৰ কাপোৰৰ দোকান, মোৰ মেডিচিন হ'লচেল, আৰু এটা দীপক ৰায়ৰ দোকান, আৰু লগতে আৰু এটা মেডিচিনৰ দোকান আছে ইন্নুছ আলী নাম বুলি, তেখেতৰ দোকানত চুৰি হৈছে। ইয়াৰ আগত 2 এবাৰ এনেকুৱা সৰু সুৰা ঘটনা হৈছিল, কিন্তু একেলগে এনেকুৱা ডাঙৰ ঘটনা হোৱা নাই। এইটো বৰ মৰ্মান্তিক ঘটনা, একেলগে 4টা দোকান। এইটো গতিকে আমি এইটো এজাহাৰ দিছোঁ আৰু আমাৰ তামাৰহাট আৰক্ষী বিষয়া মহোদয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতে বস্তুটো তদন্ত কৰি আমাৰ এইটো বস্তুটো ওলাই দিয়ে। তামাৰহাটৰ পৰা আব্দুল আহাবৰ ৰিপৰ্ট, তৰংগ লাইভ।